जाय व्यक्ति सुबुंफोरा थगायनो रोङा गाफ्लानो रोङा बिसोरबायदि मानसिया थगायनो थाखाय प्रमद बर' बिथां आरो दिपेन बर' बिथांनियाव सोलोंनानै ला आरो जायफ्रा गाफ्लानो रोङा रायजोनि गेजेराव ओरैनो माने गाफ्लायो बेबायदि जुदि गाफ्लानो सोलोंनोब्ला मानगोनां प्रमद बर' बिथांनियाव सोलोंनानै ला आरो दिपेन बर' बिथांनियाव सोलोंनानै ला आरो बिथांनियाव যোগदान যা আর ভালে ভালে হৈ আছে গোসাইগাঁৱৰ পৰা আমি ওদালগুৰিলৈকে কৰিম যিমান বিটিচি সমষ্টি আছে ইউথ হিচাপে আমি ফুৰি আছোঁ সব জায়গাত ইয়াত ইউথে লাগি আছে আমি ভাগ কৰি লিডাৰবিলাকক য'ত ক'ত যাব লাগে এইটো পূৰা কলম কৰি দিছে কালি নিশ্চয় আমাৰ ইউথৰ মুখটো ফাৰ্ষ্ট পেজটো শেষ হ'ব তাৰপিছত আৰু আমি ইউথ আৰু সমষ্টি গাঁৱে গাঁৱে সোমাই যাম গোৰেশ্বৰৰ বিধানসভা সমষ্টিত দ্বিতীয় দলে প্ৰাৰ্থিত্ব দিব নে এইটো কালি পৰহি ওলাই যাব যিহেতু এতিয়া ক'ব নোৱাৰোঁ কাক দিব যিহেতু আমাৰ NDA হিচাপে BTC সকলোৱে আছে আৰু হাগ্ৰামা মহিলাৰে যিটো ক'ব সেইটোৱে হ'ব কি হিচাপত ভোট দিব লাগে ৰাইজৰ ওচৰত কি বুলি আপোনালোকে কৈছে হাগ্ৰামা মহিলাৰী নিশ্চয় BTCৰ ৰজা হয় তেখেতক ৰাইজে যিহেতু 17টা বছৰ শাসন কৰাৰ পিছতো তেখেত আৰু পুনৰ BTCত লৈ আনিছে এইটো বহুত ডাঙৰ ৰাইজৰ আশা প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰে গভৰ্ণমেণ্ট কৰিছে 5 বছৰত নিশ্চয় বহুত কম কাৰাপশ্যন হয়তো কৰিছে প্ৰমোদ বড়ো কৈ আছিল যে হাগ্ৰামা মহিলাই 17টা বছৰত বহুত কাৰাপশ্যন কৰিছে যদি ইমানে যদি কাৰাপশ্যন কৰিলে হয় ৰাইজে হাগ্ৰামা মহিলাৰী ভোট দিলে হয় নেকি নিদিলে হয় তাৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত ৰাইজে আশা আছে সপোন আছে যিবিলাক কৰিব পৰা নাই 5টা বছৰত এইবোৰ গোটেই কাম এই যে 5 মাহতে হাগ্ৰামা মহিলা ছাৰে কৰি দেখাইছে 5 গেৰাণ্টিটো হ'ল আৰু যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট BTR এগ্ৰিমেণ্টত যিহেতু এই দফাবিলাক আছে এইবিলাক কৰি থকাটো আপোনালোকে নিশ্চয় দেখা পাইছে আধাৰ হিলাবিলাক দেখা পাইছে গোটেই পইচা থাকিলেও ফাণ্ড আহিলেও প্ৰমোদ বড়ো ডাঙৰীয়া কৰিব নোৱাৰাৰ কাৰণটো হয় প্ৰমোদ বড়ো ডাঙৰীয়াই পইচাটো কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কেনেকুৱা ইষ্টিমেট বনাব লাগে কেনেকুৱা প্ৰজেক্ট বনাব লাগে কেনেকুৱা DPR বনাব লাগে দিল্লীত কেনেকুৱা পইচা আনিব লাগে প্ৰজেক্ট দেখাই পেলাই এইবিলাক এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো নজনাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰে এইবোৰ উন্নয়নৰ কামটো কৰিব পৰা নাই হয় পইচাটো আগৰ প্ৰমোদ বড়ো ডাঙৰ সময়ত থকা পইচা কিন্তু ব্যৱহাৰ কৰিব পৰা নাই ব্যৱহাৰ কৰিব নোৱাৰা লিডাৰক ৰাইজে বিচাৰ কৰে নেকি ৰাইজেতো ৰাইজৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তাৰ কাৰণে মই কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া বহুত কথা ক'ব পাৰে কি বুলি কয় মোৰকে অধিক মিঠা কথা ক'ব পাৰে প্ৰমোদ বড়ো ডাঙৰীয়া বহুত কথা কয় কাম বহুত কম কৰে হাগ্ৰামা মহিলাৰে কম কথা কয় বহুত কাম কৰে আৰু কিন্তু কোনোবা যদি মিছা ক'ব নোৱাৰে মানে এই কান্দিব নাজানে মিছা কথা ক'ব নোৱাৰা মানুহবিলাক প্ৰমোদৰ পৰা শিকি ল'লে হ'ল প্ৰমোদৰ তাত যোগদান কৰিলে হ'ল যদি কোনোবা যদি কান্দিব নাজানে প্ৰমোদ বড়ো ডাঙৰৰ পৰা কান্দিলে এই শিকিলেই হ'ল প্ৰমোদ বড়ো এনে মিছা কথাও ক'ব পাৰে এনে কান্দিবও জানে তেখেতৰ পৰা লিখি ল'লে হ'ল NDAৰ পৰা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিয়ে আপোনালোকে সহায় থাকিবনে ৰাইজেতো সহায় কৰিব যিহেতু আমি একেলগে কৰি আছোঁ আমি হাগ্ৰামা মহিলাৰীয়ে সদায় কৈ আছে আমি অকল ল'লে নহ'ব দিবও লাগিব ষ্টেটে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত দিছে BTR এগ্ৰিমেণ্টৰ কাৰণে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰ্যালয়বিলাক আমাক দিছে আমি মৰম দিব লাগিব না নাই মৰম দিব লাগিব এইটো মানে দিয়া লোৱা এইবিলাক চলি থাকিব তাৰমানে ভোটত দি পেলাই আমি NDAক সহায় কৰিম NDA হিচাপে আমি সহায় কৰিম